বৰ্তমান আছোঁ নিশানীমুখ পাৰ হৈ অলপ আগতে মই আহিছোঁ, কিন্তু দুয়োটা কাষে ৰাস্তাৰ দুয়োটা ফালে পুৰা ফ্লাড। অলপ যদি 1 ফুটমান পানী বাঢ়ি যায় তেন্তে এই যিখন ৰোড আছে পুৰা ৰোডৰ ওপৰতে পানী গুচি যাব। কিন্তু নিশানীমুখৰ অলপ পাৰ হৈয়েই পুৰা ৰোডবিলাকৰ ওপৰতে পানী গৈ আছে। আপোনালোকে দুয়োটা ফাল দেখিব পাৰে। ইয়াত দেখক মানুহৰ ঘৰবিলাক গাড়ী ঘোড়া আৰু ইয়াতে ষ্টপ আৰু আপোনাৰ আগলৈ আৰু যাব নোৱাৰে। ইয়াত দেখক ঘৰবিলাক দোকানবিলাক পুৰা পানীৰে ভৰি আছে। ইতিহাসৰ চাগে সৰ্ববৃহৎ বানপানী। নিজৰ ঘৰৰ পৰা কিবা বস্তু বাহিনী লৈ বৰ্তমানো কিদৰে পানী আহি আছে, ক্ৰমান্বয়ে পানী বাঢ়ি আছে। এই আপুনি দেখক ৰোড ইয়াৰ পৰাই পুৰা ৰোডৰ ওপৰেৰে পানী গৈ আছে। এই দেখক এজনী ছোৱালী কিভাৱে আগবাঢ়ি আছে। কিভাৱে পানী ক্ৰমান্বয়ে ৰোডৰ ওপৰেৰে গৈ আছে। উফ, পানীবিলাক বিৰাট ঠাণ্ডা, মই নিজেই পাৰ হৈ আছোঁ। পানী ৰোডৰ ওপৰেৰে পাৰ হৈ আছে, মই নিজেও পাৰ হৈ আছোঁ। পানীবিলাক বিৰাট ঠাণ্ডা, বৰষুণৰ পানী। প্ৰায় 3-4 দিন বৰষুণ দিয়াৰ পিছত এই এনেকৈ ক্ৰমান্বয়ে পানী বাঢ়ি আছে, আপোনালোকে চাব পাৰে। এয়া দেখক লগতে মাছো মাৰি আছে, আপোনালোকে চাব পাৰে। কুদ গৈ আছে ৰাস্তাৰ ওপৰতে। মানুহৰ কষ্ট, জীৱ জন্তুৰ কষ্ট। উফ, কি নিদাৰুণ এটা দৃশ্য। মানুহে এনেকৈ তম্বু পাতি কেনেকৈ তেৰপালৰ তলত বহি আছে। উফ, দেখক এই বোৰ্ডবিলাক। পুৰা ৰোডটো পানীৰ ওপৰত এনেকৈ পুৰা যদি আপোনাৰ যমুনা মুখলৈকে যায় এনেকৈ দেখিব লাগিব, কিন্তু উপায় নাই। কোনো গাড়ী ঘোড়া ৰাস্তা ঘাট পুৰা স্তব্ধ হৈ আছে। বৰ্তমান যাব পৰা কোনো পৰিস্থিতি নাই। এতিয়া আটাইতকৈ ডাঙৰ যিটো সমস্যা হ'ল মানুহক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, মানুহক ঘৰলৈ কেনেকৈ খাদ্য বস্তু বিতৰণ কৰিব পৰা যায়, এইটো হৈছে আটাইতকৈ ডাঙৰ সমস্যা। এটা ডাঙৰ সমস্যা কেনেকৈ মোটামুটি এনেকৈ নিশানীমুখৰ পৰা পুৰা যমুনা মুখ, পুৰা পশ্চিম ডবকা যিটো আছে পুৰা আপোনাৰ এনেকৈ সমুদ্ৰ। মানুহ ক্ৰমান্বয়ে ঘৰৰ পৰা গুচি গৈছে। এতিয়াও বহুত মানুহ ফাঁচি আছে, কিন্তু এইসকলক উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থাপনা এতিয়ালৈকে হোৱা নাই। পশ্চিম ডবকা ফালে, যমুনা মুখ ফালে, জংঘল ব্লকৰ এৰিয়াত কিন্তু কেনেকৈ কি কৰিব পৰা যায়। এনেকৈ ক্ৰমান্বয়ে পাৰ হৈ আছে কপিলেৰ পানী। এতিয়া আৰু কি দেখাম, ইমান নিদাৰুণ দৃশ্য। সিদিনা বানপানীৰ কবলত এই মানুহসকল আছিল, কিন্তু তেতিয়াৰ পৰাই অৰ্থাৎ 1 মাহ হোৱা নাই, মাত্ৰ চাগে 20-25 দিন হৈছে পানী কমিছে আৰু পুনৰবাৰ এনেকৈ বানপানীৰ কবলত পৰি গ'ল এই মানুহবিলাক। এতিয়া কি কেনেকৈ নিদাৰুণ এটা দৃশ্য, কেনেকৈ নিদাৰুণ এটা পৰিস্থিতি, কেনেকৈ মানুহসকলে ইয়াৰ সৈতে যুঁজি আছে, বানপানীৰ সৈতে, বৰষুণৰ সৈতে। ইয়াৰ পিছত এনেকুৱা এটা পৰিস্থিতিৰ সৈতে ঘৰ বাৰী এৰি মানুহে সুৰক্ষিত স্থানলৈ কেনেকৈ এতিয়া যাব। ঘৰবিলাক দেখত, এইটোতো ঘৰ কমপক্ষে অলপ বাঢ়ি আছে, কিন্তু বাকী ভিতৰুৱা যিবিলাক ঘৰ আছে আপুনি মুদচ পৰ্যন্ত দেখা নাযায়। এই এনেকুৱা অৱস্থা দেখক, ক্ৰমান্বয়ে পানী পাৰ হৈ আছে। দেখক এজন মানুহে চাগে নিজৰ গৰু জীৱ জন্তুবিলাকৰ কাৰণে এনেকৈ খেৰৰ ব্যৱস্থা কৰিছে। আৰু এনেকৈ আৰু মই নিজেও ইমানখিনি আৰু আপোনালোকক গৈ দেখুৱাব পৰা নাই। এনেকৈ মোটামুটি ৰোডটো খুব দুৰ্বল, জৰাজীৰ্ণ, কাৰণ সিদিনা ৰোড এই এনেকৈ পানী ৰোডৰ ওপৰেদি গৈছিল। গতিকে এতিয়া খুব জৰাজীৰ্ণ ৰাস্তাবিলাক, গতিকে মানুহো অহা যোৱা কৰাটো খুবেই মুস্কিল হৈ আছে। এই দেখক ৰোডবিলাক খুবেই জৰাজীৰ্ণ, মানুহ পাৰ হোৱাটো খুব কঠিন। সেইকাৰণে মানুহে আগত যেনেকৈ কেৱল ফ্লাড চাব আহিছিল তেনেকুৱা কিন্তু নহয় এইবাৰ, কাৰণ মানে অহা যোৱা কৰাৰ কোনো ৰোডেই নাই। এতিয়া দেখক ময়ো মানে পৰি গৈ আছোঁ, এনেকুৱা মানে অৱস্থা। কি কৰিম এতিয়া, মানুহে
উদ্ধাৰ অভিযান কেনেকৈ চলিব কাৰণ NDRF বাহিনী যে আহিব এই দূৰ দূৰান্তৰ পৰা নাওকাবিলাক আপোনাৰ এই বোটবিলাক এনেকৈ চলাচল কৰি আহিব লাগিব উপায় নাই খাদ্য বস্তু বিতৰণ কৰাটো খুবেই এটা মুস্কিল কাম হৈ আছে বৰ্তমান মোটামুটি আপোনালোকক দেখাই আছোঁ য'ত পৰিস্থিতি কিন্তু ইয়াৰ ভিতৰত প্ৰায় এতিয়ালৈকে 10 কিলোমিটাৰ এনেকৈ যমুনা মুখলৈ কেৱল এই ৰুটটো যাব লাগিব কেৱল এই ৰুটটো কিন্তু কিমান কেনেকৈ দেখুৱাও এতিয়া বহুত মুস্কিল কেমেৰাও কৰাটো মুস্কিল হৈ আছে ড্ৰোনৰ বাহিৰে কোনো উপায় নাই আৰু এই আপোনালোকে দেখক ক্ৰমান্বয়ে পানী আছে খুব দ্ৰুত গতিত পানী আহি আছে 2 মহিলা পাৰ হৈ আছে কিন্তু এনেকুৱা মানে হেভি পানী দেখি মানুহসকল আহিব পৰা নাই দৰ্শক এই যিজন মানুহ গৈ আছে আপোনালোকে দেখিছে মানুহজনৰ লগত কথা পাতিলোঁ মানুহজন নিজৰ ঘৰত গৈ আছে ঘৰ পুৰা বুৰি গৈছে তেওঁলোক ৰাস্তাত তম্বু পাতি আছে কিন্তু এতিয়ালৈকে 2 দিন হৈ গ'ল পানী হ'ল কিন্তু এতিয়ালৈকে কোনো খাদ্য ব্যৱস্থা হোৱা নাই কোনো ফুড ৰিলিফ দিয়া হোৱা নাই কোনো ধৰণৰ NDRF বাহিনী এতিয়ালৈকে উদ্ধাৰ অভিযানত অহা নাই মানুহবিলাক খুবেই কঠিন এটা অৱস্থাত আছে আপোনালোকে মোটামুটি এই উদ্ধাৰ অভিযানত আহক খাদ্য বস্তু বিতৰণ কৰিবলৈ কমপক্ষে আহক মানুহজনে কোৱা মতে বহুত মানুহ উপবাসত আছে কোনো খাদ্য বস্তু এতিয়ালৈকে পোৱা নাই মোটামুটি পেটৰ ভোকত সকলো মানুহ নিজৰ ঘৰতে আবদ্ধ হৈ আছে কেনেকৈ ওলাব কি কৰি মানে ঘৰৰ চাৰিওফালৰ পৰা কেনেকৈ গেটৰ ওপৰত পানী ওলাই আহি আছে এতিয়া আৰু আগলৈ মই কেনেকৈ যাওঁ মোৰ মানে সাহস হোৱা নাই আপোনালোকক বা কেনেকৈ দেখুৱাও মোটামুটি বিশাল সমুদ্ৰ বিশাল খেতিপথাৰ বাৰ বুৰি গৈ আছে এতিয়া আগলৈ যোৱাটো এটা মুস্কিল কাম য'ত পৰনস্তি মই চেষ্টা কৰি আছোঁ অলপ দেখুৱাবলৈ আপোনালোকক সংকুল যাত্ৰা অতিক্ৰম কৰি ওলাই আহি আছে ঘৰৰ পৰা এজনী মহিলাক লৈ দেখক বহুত সাহসী এটা পদক্ষেপ লৈ আছে মহিলাসকলক লৈ পাৰ হোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান এতিয়া এতিয়া আৰু কেনেকৈ যাম আৰু যোৱাৰ কোনো উপায় নাই ইয়াতে আমি ঘূৰি গৈ আছোঁ এতিয়া আপোনালোকে কেমেৰাত যিমানখিনি দেখিছে তাৰ পৰা অনুমান কৰক কি ভয়ানক পৰিস্থিতি পশ্চিম ডবকাৰ এইটো দৃশ্য জংগল ব্লক বগুড়ি ইয়াৰ পিছত আপোনাৰ নিচানীমুখৰ আশে পাশে দৃশ্য এতিয়ালৈকে মই মেইন ভিতৰ যি এলেকা আছে সেইবিলাকত যাবই পৰা নাই কওঁতে একমাত্ৰ এই নাওবিলাকেই আছে এই আসসালামু আলাইকুম দেখাত নি এয়া এইবিলাকেই বড়ো এয়া দেখোন নাও এয়া দেখক কি ভয়ংকৰ কাৰেণ্টৰ পৰিস্থিতি অলপ বাঢ়িলেই মোটামুটি ট্ৰান্সফৰ্মাৰ গৈ পাব নিদাৰুণ দৃশ্যবিলাক মানুহে কেনেকৈ থাকি আছে গাড়ী ঘোড়া সব ৰাস্তাৰ সাইডত উপায় নাই আৰু কি কৰিব মোটামুটি কিবা ক'বলৈ ভাষা নাই নিজেই অনুভৱ কৰক পৰিস্থিতিটো বহুত মানুহ দেখা যায় সোশ্যাল মিডিয়াত পানী আহিলে ফ্লাড আহিলে বানপানী আহিলে হাঁহি থাকে উৎসৱ মুখৰ এটা পৰিৱেশ কিন্তু এই কষ্টবিলাক আপোনালোকে আহি অনুভৱ কৰক আহিব নোৱাৰিলেও কেমেৰাৰ
যিটো দৃশ্য আছে তাৰ পৰাই অনুভৱ কৰিব পাৰে। এয়া দেখক ট্ৰেক্টৰৰ ওপৰত থাকি আছে, উপায় নাই, গাড়ীৰো প্ৰটেকশ্যন লগতে নিজৰো প্ৰটেকশ্যন। মোটামুটি আল্লাহে হেফাজত কৰক সকলোকে। এই জায়গাটো এই অলপ পিছত ইয়াৰ ওপৰৰো পানী যাব। এই মানুহসকল যেনেকৈ আশ্ৰয় লৈছে ইয়াত, কিন্তু ইয়াতো আহি এতিয়া এই আশ্ৰয়হীন হৈ পৰিব অলপ পিছতেই। এনেকুৱা এটা কণ্ডিশ্যন পৰিস্থিতি। দেখক এখন সৰু জীৱ জন্তুৰ কাৰণে হয়তো বনোৱা হৈছে, কিন্তু পানী যেতিয়া পিছত আহি গৈছে এইখন আশ্ৰয়হীন হৈ পৰিছে। এনেকুৱা অনেক ঠাই আছে মানুহে বৰ্তমান থাকি আছে আশ্ৰয় বিচাৰি ৰাস্তাৰ ওপৰতেই, কিন্তু কিছু সময় পিছত এইবিলাকো আশ্ৰয়হীন হৈ পৰিব। মুঠতে এইবিলাক ওপৰেদি পানী যাব ধৰিব। আমি বনাই আছোঁ মোটামুটি ৰেকৰ্ড কৰি আছোঁ 10টা বজাত দৃশ্যখিনি আপোনালোকক দেখুৱাইছোঁ। হয়তো পানী ক্ৰমান্বয়ে বাঢ়ি থাকিব। পিছৰ দৃশ্য পিছত আমি যদি আহোঁ দেখুৱাবলৈ যত্ন কৰিম ইনশাআল্লাহ। পিজিয়া উকাৰিয়ানা মাদ্ৰাছাৰ দৃশ্য, মানুহে আশ্ৰয় লৈ ইয়াত থাকিছে।